প্ৰেজ দ্য লৰ্ড। আহক আজি আমি এটা বিষয় চাম, সেইটোৱে হৈছে ৰিচাৰেকশ্যন অফ খ্ৰাইষ্ট, যীশুখ্ৰীষ্টৰ পুনৰুত্থান। আজি বহুতো ব্যক্তিসকলে যীশুখ্ৰীষ্টৰ পুনৰুত্থানক লৈ তেওঁবিলাকে প্ৰশ্ন কৰে, আৰু এনেকুৱা বহুত ব্যক্তিসকল আছে যিবিলাকে যীশুখ্ৰীষ্টৰ পুনৰুত্থানক তেওঁবিলাক অস্বীকাৰ কৰে, তেওঁবিলাক বিশ্বাস কৰিব নোখোজে। কিন্তু আমাৰ খ্ৰীষ্টিয়ানসকলে এটা ষ্ট্ৰং বিশ্বাস আছে যে যীশুখ্ৰীষ্টই পুনৰুত্থিত হৈছে, আৰু যীশুখ্ৰীষ্টৰ পুনৰুত্থানেই ঈশ্বৰৰ ডাঙৰ শক্তিক প্ৰদান কৰে। আৰু ইয়াৰ পিছতো যীশুখ্ৰীষ্টৰ পুনৰুত্থানে হেৰাই যোৱা ব্যক্তিসকলক এটা নতুন জীৱন দিয়ে। যীশুখ্ৰীষ্টৰ ওপৰত তেওঁবিলাকৰ ভৰসা কৰি আগবাঢ়ি যাবলৈ যীশুখ্ৰীষ্টৰ পুনৰুত্থানেই বিশ্বাসীসকলক সহায় কৰে। যীশুৰ পুনৰুত্থানৰ অবিহনে তেওঁৰ ক্ৰুচীয় যাতনাটো ব্যৰ্থ, যিটো এটা যীশুখ্ৰীষ্টৰ ভয়ংকৰ মৃত্যুহে। আৰু যীশুখ্ৰীষ্ট যদি মৃত্যুৰ পৰা জি উঠা নাই, তেতিয়াহ'লে আমাৰ সকলো বিশ্বাস ব্যৰ্থ। তেওঁৰ বলিদান আমাৰ পাপৰ কাৰণে যথেষ্ট নহয়। 1 কৰিন্থীয়া 15:14 ইয়াত এনেদৰে কৈছে, আৰু খ্ৰীষ্টক যদি তোলা নহ'ল তেন্তে আমাৰ ঘোষণা বৃথা, তোমালোকৰ বিশ্বাসো বৃথা। যদি যীশুখ্ৰীষ্টৰ পুনৰুত্থান হোৱা নাই, তেতিয়াহ'লে আমাৰ সকলো বিশ্বাস ব্যৰ্থ। যীশুখ্ৰীষ্টৰ পুনৰুত্থানটোৱে ইতিহাসৰ এটা ডাঙৰ প্ৰমাণিত বিষয় হয়, আৰু কমেও বাইবেলৰ 112তকৈ অধিক ঈশ্বৰৰ বাক্যই আমাক যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ বিষয়ে আমাক কয়। আজিও বহুতো ব্যক্তিসকল তেনেকুৱা যীশুখ্ৰীষ্টৰ পুনৰুত্থানক লৈ তেওঁলোকৰ প্ৰশ্ন হয়, যেনেকৈ ডক্টৰ জাকিৰ নায়ক। আজি আমি এটা ভিডিঅ' ক্লিপত চাম যে ডক্টৰ জাকিৰ নায়কে কি কৈছে। And there's not a single verse anywhere in the gospel which says that Jesus, peace be upon him, was resurrected. There's not a single verse anywhere in the gospel which says that Jesus, peace be upon him, was resurrected. আমি শুনিলোঁ যে স্পষ্টভাৱে ডক্টৰ জাকিৰ নায়কে কৈছে যে এনেকুৱা বাইবেলত ক'তো যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ বিষয়ে কোৱা নাই। কিন্তু আহক আজি আমি প্ৰমাণেই সৈতে চাম যে যীশুখ্ৰীষ্ট পুনৰুত্থিত হৈছে। খ্ৰাইষ্ট ৱাজ ৰিচাৰেক্টেড। প্ৰথম প্ৰমাণটোৱে হৈছে যে ৱাচ ৰিপৰ্ট অফ দ্য চলজাৰ, মথি 28:11-15 পাছে তেওঁলোকে যাওঁতে সন্তৰীবিলাকৰ কোনোৱে নগৰলৈ আহি যি ঘটিল সেই সকলো সংবাদ প্ৰধান পুৰোহিতসকলৰ আগত দিলেহি। তেতিয়া তেওঁলোকে বৃদ্ধসকলে সৈতে গোট খাই মন্ত্ৰণা কৰি সেনাবোৰক ভালেমান ধন দি ক'লে, আমি টোপনিত থাকোঁতে তাৰ শিষ্যবিলাকে ৰাতি আহি তাক চুৰ কৰি নিলে, এই বুলি ক'বা। আৰু এই কথা যদি দেশাধিপতিয়ে শুনে, তেতিয়া আমি তেওঁক বুজাই বঢ়াই তোমালোকক নিঃশংক কৰিম। তাতে সিহঁতে ধন লৈ হোৱাৰ দৰে কৰিলে, আৰু এই কথা যিহুদীবিলাকৰ মাজত বিয়পি গৈ আজিলৈকে আছে। যেতিয়া সেই ৰোমান সৈন্যসকলে চলজাৰসকলে গম পালে যে যীশুখ্ৰীষ্ট পুনৰুত্থিত হ'ল, তেতিয়া তেওঁবিলাকে আহি প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলক কৈছে যে যীশুখ্ৰীষ্টৰ পুনৰুত্থান হ'ল। তেতিয়া তেওঁবিলাকে সেই সন্তৰীবিলাকক, সেই চলজাৰবিলাকক ভালেমান ধন দিলে, আৰু পুৰোহিত আৰু অধ্যাপকসকলে তেওঁবিলাকক মিছা ক'বলৈ ক'লে যে যীশুখ্ৰীষ্ট তেওঁৰ শিষ্যবিলাকে চুৰ কৰি লৈ গ'ল। আমি যদি 28:1 চাম, তেতিয়াহ'লে আমি ভালদৰে গম পাম যে অধ্যাপক আৰু পুৰোহিতসকলে পিলাতৰ ওচৰত গৈ তেওঁবিলাকে ক'লে যে সেই প্ৰশংসকজনে কৈছিলে যেতিয়া তেওঁ জীয়াই আছিলে, 3 দিনৰ পাছত তেওঁ পুনৰ জি উঠিব। আৰু তেওঁবিলাকে ক'লে যে যদিও যীশুখ্ৰীষ্ট জি নুঠে, হ'লেও তেওঁৰ শিষ্যবিলাকে তেওঁৰ যিটো ডেড বডি আছে সেইটো চুৰ কৰি লৈ যাব পাৰে, তেতিয়াহ'লে কথাটো বেয়া হ'ব বুলি তেওঁবিলাকক পিলাতক ক'লে। তেতিয়া পিলাতে তেওঁবিলাকক এদল সন্তৰী দিলে, আৰু তেওঁবিলাকে গৈ সেই কবৰস্থানৰ পহৰা তেওঁবিলাক কৰিলে, আৰু সেই কবৰস্থানটো এটা ডাঙৰ শিলচটাৰে ঢাকা আছিলে, তাত তেওঁবিলাকে চিল মাৰিলে, আৰু তেওঁবিলাকে তাতে পহৰা দি আছিলে। কিন্তু তেওঁবিলাকে পহৰা দি থকা সময়তে স্বৰ্গৰ পৰা এজন দূতে নামি আহিলে, আৰু সেই সময়তে ডাঙৰ এটা ভূমিকম্প হ'ল, আৰু স্বৰ্গদূতে সেই শিলচটা বগৰাই তাৰ ওপৰত বহিল। তো তাকে দেখি সেই সন্তৰীবিলাক, যি পহাৰীবিলাক আছিলে, যিবিলাকে পহৰা কৰি আছিলে, সেই ব্যক্তিসকলে মৰা নিচিনা তেওঁবিলাকে হৈ গ'ল। আৰু যেতিয়া তেওঁবিলাকে গৈ পুৰোহিত আৰু অধ্যাপকসকলক এই কথা ক'লে, তেতিয়া পুৰোহিত আৰু অধ্যাপকসকলে তেওঁবিলাকক ভালেমান ধন দিলে, যাতে তেওঁবিলাকে সেই কথা দেশাধিপতিৰ আগত গৈ নকয়। আৰু তেওঁবিলাক ক'লে যে
তেওঁবিলাক সেই দেখাধি প্ৰতীক তেওঁবিলাক অলপ বুজাই বঢ়াই ক'ব আৰু যেতিয়া সন্তৰীবিলাকে গৈ দেখাধি প্ৰতীক ক'লে আৰু পুৰোহিতবিলাকেও দেখাধি প্ৰতীক বঢ়াই বুজাই তেওঁবিলাকে ক'লে আৰু সেই কথাটো গোটেই বিয়পি গ'ল। কিন্তু আমি যদি ইয়াত লজিক চাওঁ যে ৰোমান সৈন্যবিলাক শুই থাকিব পাৰে নেকি? ৰোমান সৈন্যবিলাক তেওঁবিলাক ৱেল ট্ৰেইন চলজাৰ হয়, তেওঁবিলাক কেতিয়াও ডিউটি কৰা সময়ত তেওঁবিলাক শুই নাথাকে আৰু ৰোমান চলজাৰবিলাক বহুত ষ্ট্ৰিক্ট আছিলে আৰু তেওঁবিলাক কেতিয়াও শুব নোৱাৰে। ডিউটিৰ সময়ত যদি তেওঁবিলাক শুৱে তেতিয়াহ'লে তেওঁবিলাকে পানিছমেণ্ট তেওঁবিলাক পাব লাগিব। যদি যীশু খ্ৰীষ্টৰ ডেড বডি তেওঁৰ শিষ্যবিলাক যদি চুৰ কৰি নিলে তেতিয়াহ'লে ৰোমান গভাৰ্ণমেণ্টে তেওঁবিলাকৰ ওপৰত এই সময়তে একশ্যন কিয় নল'লে? কিয় ৰোমান সৈন্যবিলাকে যীশু খ্ৰীষ্টৰ শিষ্যবিলাকক খেদি নগ'ল? এই ৰোমান সৈন্যবিলাকে ভালদৰে গম পাইছিল যে কেনেকৈ যীশু খ্ৰীষ্টই পুনৰুত্থান হৈছিল। সেই কথাক আজিলৈকে লুকোৱা হয় যে যীশু খ্ৰীষ্ট পুনৰুত্থিত হোৱা নাই, তেওঁৰ বডিক চুৰ কৰি লৈ গ'ল। কিন্তু ৰোমান সৈন্যসকলৰ ৰিপৰ্টৰ মতে আমি গম পাওঁ যে যীশু খ্ৰীষ্টৰ পুনৰুত্থিত হৈছিল। দ্বিতীয় প্ৰমাণটোৱে হৈছে যে জিজাছ এপিয়াৰ টু দ্য ওমেন, যীশুৱে মহিলাসকলৰ ওচৰত দেখা দিছিলে। মথি 28:9-10 পদত যদি আমি চাওঁ তেতিয়াহ'লে আমি গম পাওঁ যে তাতে যীশুৱে তেওঁলোকৰ সাক্ষাৎ হৈ ক'লে তোমালোকৰ মংগল হওক। তাতে তেওঁলোকে ওচৰলৈ আহি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে। তেতিয়া যীশুৱে তেওঁলোকে ক'লে ভয় নকৰিবা, তোমালোক যোৱা মোৰ ভাইসকলক গালিললৈ যাবলৈ সংবাদ দিয়াগৈ, তেওঁলোকে তাতে মোক দেখা পাব। মগদলনী মৰিয়ম আৰু আন মৰিয়মো তেওঁবিলাকে সপ্তাহৰ প্ৰথম দিনা যীশু চাবলৈ সি মৈদামৰ ওচৰত গৈছিলে। কিন্তু যেতিয়া তেওঁবিলাকে মৈদামৰ ওচৰত গৈ দেখিলে যে মৈদামৰ দুৱাৰ খোলা আছে, এই মৈদামখন খালী হৈ আছে, আৰু তেতিয়া স্বৰ্গদূতে তেওঁবিলাকক ক'লে যে তোমালোকে কাক বিচাৰি আছা? তেওঁবিলাকে ক'লে যে আমি যীশু খ্ৰীষ্টক বিচাৰি আছোঁ। তেতিয়া স্বৰ্গদূতে তেওঁবিলাক ক'লে যে তোমালোকে নাজানা নেকি তেওঁৰ যে পুনৰুত্থান হ'ল, তেওঁ যি মৃত্যুৰ পৰা জি উঠিলে? আৰু তেতিয়া তেওঁবিলাকে সেই কথা শুনি ভয় আৰু আনন্দেৰে আহি আছিলে। তেতিয়া যীশু খ্ৰীষ্টই দেখা দিলে আৰু তেওঁবিলাক ক'লে যে মোৰ ভাইসকলকো গৈ সংবাদ দিয়াগৈ। আমি গম পালোঁ যীশু খ্ৰীষ্টৰ পুনৰুত্থান হৈছিল। যীশু খ্ৰীষ্টই এই মহিলাসকলক দেখা দিছিল। তৃতীয় প্ৰমাণ, ষ্টিফান এট হিজ মাৰ্টিয়াৰডেম। ষ্টিফানক যেতিয়া শিল দলিয়াই মাৰা হৈছিলে, ষ্টিফানে যীশু খ্ৰীষ্টক দেখিছিলে যে ঈশ্বৰৰ সোঁহাতে বহি থকা যীশু খ্ৰীষ্টক ষ্টিফানে দেখি পাইছিলে। আৰু যীশু খ্ৰীষ্ট পুনৰুত্থিত হৈছিলে, সেইকাৰণে ষ্টিফানে যীশু খ্ৰীষ্টক দেখা পাইছিলে। চতুৰ্থ প্ৰমাণ, জিজাছ এপিয়াৰ বিফৰ থমাছ। যীশু খ্ৰীষ্টই থমাছৰ ওচৰত দেখা দিছিলে। আমি যদি সেইটো চাওঁ যোহন 20:26-29 পদত আমি এইটো দেখা পাওঁ যে যীশুৱে থমাৰ ওচৰত দেখা দিছিলে আৰু থমাই যীশুৰ হাতত আঙুলি ভৰাই তেওঁ চাইছিলে। তেতিয়া যীশু খ্ৰীষ্টই তেওঁক কৈছিলে তুমি দেখিহে বিশ্বাস কৰিছা, কিন্তু নেদেখি বিশ্বাস কৰাবিলাক ধন্য। আমি ইয়াৰ পৰা গম পাওঁ যে যীশু খ্ৰীষ্টই পুনৰুত্থিত হৈছিল, কিয়নো থমাই তেওঁক টাচ কৰি তেওঁ চাইছিলে। আৰু পঞ্চম প্ৰমাণটো আমি যদি চাওঁ এইটোৱে হৈছে টেষ্টিমনি অফ জেমছ। জেমছ কোন আছিল? জাকুব কোন আছিলে? জাকুব এজন মৰিয়মৰ পুত্ৰ আছিল, যীশুৰ হাফ ব্ৰাদাৰ, জিজাছ হাফ ব্ৰাদাৰ বুলি কোৱা হয়। আৰু তেওঁকো যীশু খ্ৰীষ্টই দেখা দিছিল। প্ৰথম কৰিন্থিয়া 15:7 পদত আমি এইটো দেখিবলৈ পাওঁ। পাছে জাকুবক তাৰ পাছত সকলো পাচনি তেওঁ দেখা দিলে। ইয়াতে কৈছে যে প্ৰথমে জাকুবক, তাৰপিছত সকলো পাচনিবিলাকক যীশু খ্ৰীষ্টই দেখা দিছিলে। ইয়াৰ পৰা আমি গম পাইছোঁ যে যীশু খ্ৰীষ্টই জাকুবক তেওঁ দেখা দিছিলে। আৰু 6 নম্বৰত যদি আমি চাওঁ সেইটোৱে হৈছে টেষ্টিমনি অফ দ্য এঞ্জেল, স্বৰ্গদূতৰ সাক্ষ্য। মথি 28:5-7 পদ আৰু 9 পদত স্বৰ্গদূতৰ সাক্ষ্যত আমি দেখিবলৈ পাওঁ যে যীশু খ্ৰীষ্টই পুনৰুত্থিত হৈছিলে। ইয়াত স্বৰ্গদূতে মহিলাসকলক এনেদৰে কৈছে তোমালোকে ভয় নকৰিবা, কিয়নো ক্ৰুচত হত হোৱা যীশুক তোমালোকে বিচাৰিছা বুলি মই জানিছোঁ। তেওঁ ইয়াত নাই, কিয়নো যেনেকৈ তেওঁ কৈছিল তেনেকৈ উঠিল। আহা, তেওঁ শয়ন কৰা ঠাইত চোৱাহি, আৰু তোমালোকে বেগাই গৈ তেওঁৰ শিষ্যবিলাকক এই কথা কোৱাগৈ যে তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল। আৰু চোৱা, তোমালোকৰ আগেই তেওঁ গালিললৈ গৈছে, তোমালোকে তাতে তেওঁক দৰ্শন পাবা। চোৱা, মই তোমালোকক ক'লোঁ। ইয়াত স্বৰ্গদূতে সেই মগদলনী মৰিয়ম আৰু আন মহিলাবিলাককো কৈছে যে যীশু খ্ৰীষ্ট ইয়াত নাই। চোৱা, স্বৰ্গদূতে যীশু খ্ৰীষ্টৰ ডেড বডি য'ত শুৱাই থোৱা আছিলে সেই ঠাইকো দেখাইছে, য'ত নেকি যীশু খ্ৰীষ্টৰ ডেড বডি নাই। স্বৰ্গদূতে নিজেই কৈছে যে তেওঁ ইয়াত নাই, তেওঁ
জি উঠিলে যীশুখ্ৰীষ্টৰ পুনৰুত্থান হ'ল বুলি স্বৰ্গদূতে সাক্ষ্য দিছে। আহক আমি এতিয়া 7 নম্বৰ প্ৰমাণটো চাম যে সেইটোৱে হৈছে যে এম্পটি টম। এই যীশুখ্ৰীষ্টৰ কবৰ আছিলে, সেই কবৰটো খালী আছিলে। সেই কবৰত যীশুৰ ডেড বডি নাছিলে। সেই কবৰত যীশুৰ ডেড বডি নাছিলে, কিয়নো যীশুৰ পুনৰুত্থান হৈছিল। যীশু মৃত্যুৰ পৰা জি উঠিছিল, সেইকাৰণে সেই কবৰ খালী আছিলে। মথি 28 অধ্যায় 1 পৰা 10 পদ আৰু মাৰ্কে লিখা সুবাৰ্তা 16 অধ্যায় 1 পৰা 8 পদ আৰু লোকে লিখা সুবাৰ্তা 24 অধ্যায় 11 পদ আৰু জোহন 21 অধ্যায় 10 পদত এই 4টা সুবাৰ্তাৰ পুস্তকত আমি দেখিবলৈ পাওঁ যে যীশুখ্ৰীষ্টৰ যি কবৰ আছিলে সেই কবৰটো খালী আছিলে। সেই কবৰটো খালী কিয় হ'ল? যদি যীশুখ্ৰীষ্ট মৃত্যুৰ পৰা জি উঠা নাছিলে তেতিয়াহ'লে সেই কবৰটো খালী কেনেকৈ আছিলে? কিয়নো যীশুখ্ৰীষ্টৰ পুনৰুত্থান হৈছিল, সেইকাৰণে সেই কবৰ খালী হৈ আছিলে। আহক আমি এতিয়া 8 নম্বৰ প্ৰমাণটো চাম যে টেষ্টিমনি অফ পৌল। পৌলে কি সাক্ষ্য দিছে তাৰ বিষয়ে আজি আমি চাম। পাচনি কৰ্ম 9 অধ্যায় 4 আৰু 5 পদ ইয়াত এইদৰে লিখা আছে, আৰু হে চৌল মোক কিয় তাড়না কৰিছা? তেওঁলৈ কোৱা এই বাণী শুনি তেওঁ সুধিলে, হে প্ৰভু আপুনি কোন? তেওঁ ক'লে, যিজনক তুমি তাড়না কৰিছা মই সেই যীশু। ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে যীশুখ্ৰীষ্টই নিজে পাচনি পৌলৰ সৈতে কথা পাতিছে আৰু তেওঁ নিজে কৈছে যে মই যীশু হয়, যিজনক তুমি তাড়না কৰি আছা মই সেই যীশু। আমি যদি চাওঁ 1 Corinthians 15 অধ্যায় 8 পদত পৌলে নিজে কৈছে যে যীশুখ্ৰীষ্টই শেষত তেওঁ দেখা দিলে। 1 Corinthians 15 অধ্যায় 8 পদ সকলোৰে শেষত কালত জন্মাৰ নিচিনা যি মোকো দেখা দিলে। ইয়াত পাচনি পৌলে নিজে কৈছে যে এই 1 Corinthians 15 অধ্যায় 8 পদত পাচনি পৌলে নিজে কৈছে যে শেষত যীশুখ্ৰীষ্টই নিজেই তেওঁক দেখা দিছিলে। যদি যীশুখ্ৰীষ্টৰ পুনৰুত্থিত হোৱা নাছিলে তেতিয়াহ'লে তেওঁ কেনেকৈ পাচনি পৌলক দেখা দিলে? কিয়নো যীশুখ্ৰীষ্টৰ পুনৰুত্থান হৈছিল, কিয়নো যীশুখ্ৰীষ্টই মৃত্যুৰ পৰা জি উঠিছিল, সেইকাৰণে তেওঁ পাচনি পৌলক দেখা দিলে আৰু পাচনি পৌলৰ সৈতে তেওঁ কথাও পাতিলে। 9 নম্বৰত চাম যে চেঞ্জিং লাইফ অফ দ্য এপষ্টেল। যিবিলাক যীশুখ্ৰীষ্টৰ শিষ্য আছিলে তেওঁবিলাকৰ জীৱনটো কেনেদৰে পৰিৱৰ্তন হ'ল। আমি যদি চাওঁ যীশুখ্ৰীষ্টৰ প্ৰায় শিষ্যবিলাকৰ ভয়ানক মৃত্যু তেওঁবিলাকৰ হৈছিল। অকল জোহনক এৰি প্ৰায় সকলো শিষ্যবিলাকৰ মৃত্যু বৰ ভয়ানক। কাৰোবাক ডিঙি কাটা হৈছিল, কাৰোবাক বৰচা মৰা হৈছিল, যেনেকৈ পিতৰক উল্টা কৰি তেওঁ ক্ৰুচত দিয়া হৈছিল। তেনেধৰণে শাস্তি তেওঁবিলাকে ভোগ কৰিছিল। যদি যীশুখ্ৰীষ্টৰ পুনৰুত্থানক তেওঁৰ শিষ্যবিলাকে দেখা নাছিল তেতিয়াহ'লে তেওঁবিলাকে কিয় তেওঁবিলাকৰ নিজৰ জীৱনটো দিবলৈ তেওঁবিলাকৰ ৰেডি হৈ গ'ল? কিয় তেওঁবিলাকে মৃত্যুৰ কাৰণেও তেওঁবিলাকে ভয় নকৰিলে? কিয়নো যীশুখ্ৰীষ্টই তেওঁবিলাকক দেখা দিছিলে, সেইকাৰণে তেওঁবিলাকে মৃত্যুৰ কাৰণেও ভয় কৰা নাছিলে আৰু তেওঁবিলাক সাহস কৰি যীশুখ্ৰীষ্টৰ বিষয়ে তেওঁবিলাক প্ৰচাৰ কৰিছিল। আমি যদি চাওঁ পাচনি কৰ্ম 2 অধ্যায়ত প্ৰায় 3000 ব্যক্তিসকলক মণ্ডলীভুক্ত কৰা হ'ল আৰু পাচনি কৰ্ম 2 অধ্যায়ত যীশুখ্ৰীষ্ট যে পুনৰুত্থিত হ'ল সেই বিষয়টোকে লৈ পিতৰে শিক্ষা দি আছিলে আৰু তেওঁৰ শিক্ষা শুনিয়ে প্ৰায় 3000 ব্যক্তিক মণ্ডলীভুক্ত কৰা হ'ল। কিয় সেই 3000 ব্যক্তি যীশুখ্ৰীষ্টৰ পুনৰুত্থানক বিশ্বাস কৰিলে? কিয়নো যীশুখ্ৰীষ্ট পুনৰুত্থিত হৈছিল আৰু যীশুখ্ৰীষ্টৰ যিবিলাক শিষ্যবিলাক আছিলে তেওঁবিলাকে যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ তেওঁবিলাক আই উইটনেছ আছিলে, সেইকাৰণে তেওঁবিলাকে আনক ক'ব পাৰিলে। সেইকাৰণে যীশুখ্ৰীষ্টৰ শিষ্যবিলাকে মৃত্যুৰ কাৰণেও তেওঁবিলাকে ভয় কৰা নাছিলে আৰু সেইকাৰণে তেওঁবিলাকে যীশুৰ কাৰণে তেওঁবিলাকে নিজৰ প্ৰাণ দিলে, কিয়নো তেওঁবিলাক যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ বিশ্বাস কৰিছিলে আৰু যীশুখ্ৰীষ্টক তেওঁবিলাকে নিজ চকুৰে তেওঁবিলাক চাইছিলে। আহক এতিয়া আমি 10 নম্বৰ প্ৰমাণটো চাম। এইটোৱে হৈছে যে যীশুখ্ৰীষ্টই নিজেই কৈছে যে তেওঁ মৃত্যুৰ পৰা জি উঠিলে। প্ৰকাশিত বাক্য 1 অধ্যায় 18 পদ মই প্ৰথম আৰু শেষ আৰু জীয়াই থকা মই মৃত হ'লোঁ আৰু চোৱা অনন্ত কাললৈকে জীয়াই আছোঁ আৰু মৃত্যুৰো পৰলোকৰো চাবিবোৰ মোৰ হাতত আছে। ইয়াত যীশুখ্ৰীষ্টই নিজেই কৈছে যে তেওঁ মৃত্যু হৈছিল আৰু এতিয়াও তেওঁ জীয়াই আছে, কিয়নো যীশুখ্ৰীষ্টৰ পুনৰুত্থান হৈছে। যীশুখ্ৰীষ্টৰ পুনৰুত্থানক লৈ আজি আমি 10টা প্ৰমাণ চালোঁ। ইয়াৰ পৰা আমি স্পষ্ট হ'লোঁ যে যীশুখ্ৰীষ্ট সঁচাকৈ তেওঁ পুনৰুত্থিত হৈছিল। আৰু কোনোবাই যদি আমাক সোধে তেতিয়াহ'লে আমি ভালদৰে তেওঁলোকক উত্তৰ দিব পাৰিব লাগে। প্ৰমাণে সৈতে বাইবেল পদে সৈতে আমি ভালদৰে তেওঁলোকক উত্তৰ দিব পাৰিব লাগে, কিয়নো বাইবেলে স্পষ্টভাৱে কৈছে যে যীশুখ্ৰীষ্টৰ পুনৰুত্থান হৈছে আৰু যি ব্যক্তিসকলে যীশুখ্ৰীষ্টৰ পুনৰুত্থানক বিশ্বাস নকৰে তেওঁবিলাকে কেতিয়াও পৰিত্ৰাণ পাব নোৱাৰে। আমি যদি যীশুখ্ৰীষ্টৰ
পুনৰুত্থানক বিশ্বাস নকৰোঁ তেতিয়াহ'লে আমি কেতিয়াও পৰিত্ৰাণ পাব নোৱাৰোঁ। পৰিত্ৰাণ পাবলৈ হ'লে আমি যীশুখ্ৰীষ্টৰ পুনৰুত্থানক আমি বিশ্বাস কৰিবই লাগিব। এই ভিডিঅ'ৰ জৰিয়তে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ।